1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? উত্তৰ সম্বোধন কছাৰী। পৰৱৰ্তী প্ৰশ্ন, কোন চনত মফট মিলছ অসমলৈ আহিছিল? উত্তৰ 1853 চনত। পৰৱৰ্তী প্ৰশ্ন, মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? উত্তৰ মধু মল্লিক। পৰৱৰ্তী প্ৰশ্ন, কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? উত্তৰ কেপ্টেইন হলৰয়ডে। পৰৱৰ্তী প্ৰশ্ন, লেফটেনেণ্ট ছিংগাৰ কোন আছিল? উত্তৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। পৰৱৰ্তী প্ৰশ্ন, হাজিৰা চকী ক'ত অৱস্থিত? উত্তৰ মানস আৰু ব্ৰহ্মপুত্ৰৰ সংযোগ স্থলত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পঞ্চতীৰ্থ হিচাপে কোনখন চহৰক জনা যায়? উত্তৰ কামৰূপ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল? উত্তৰ ভীমৰাও আম্বেদকাৰ। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ জীৱন সোঁৱৰণ। পৰৱৰ্তী প্ৰশ্ন, গোহাঁই কমল আলি ক'ৰ পৰা ক'লৈ গৈছে? উত্তৰ কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।